নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু আৱাৰ চেনেল TLM বন্ধুসকল অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম গুৱাহাটীৰ পৰা এখন জাননী প্ৰকাশ পাইছে আৰু এই জাননীত কোৱা হৈছে যে যিবিলাক কেণ্ডিডেটে অৰ্থাৎ যিবিলাক PWD কেণ্ডিডেটে অৰ্থাৎ প্ৰভিঞ্চিয়েলাইজ সিলেক্টেড PWD কেণ্ডিডেটে 23/5/2022 পৰা 28/5/2022 ভিতৰত যিবিলাক কেণ্ডিডেট ভেৰিফিকেশ্যন কৰা নাছিলে অৰ্থাৎ মেডিকেল ভেৰিফিকেশ্যন কৰা নাছিলে তেওঁলোকৰ কাৰণে আকৌ এবাৰ মেডিকেল ভেৰিফিকেশ্যনৰ কাৰণে ডেট এটা তাৰিখ তেওঁলোকে কি কৰিছে উপস্থাপন কৰিছে বা তাৰিখ এটা ঘোষণা কৰি দিছে বন্ধুসকল এইখিনিতে মই ক'ব বিচাৰিছোঁ যিবিলাক ইয়াত কোৱা হৈছে যে বিভিন্ন কাৰণত বা বানপানীৰ সমস্যা আমাৰ বহুত ঠাইত বানপানী যিহেতু হৈছিলে আৰু বানপানীৰ সমস্যা হওক বা অন্য কোনো নেচাৰেল ক্লেমিটি হওক বিভিন্ন কাৰণত যিবিলাক কেণ্ডিডেটবিলাকে সেই সময়ত উপস্থিত থাকিব পৰা নাছিলে তেওঁলোকে এটা অন্তিম প্ৰয়াস মানে অন্তিম তাৰিখ এটা দিছে যে 8/6/2022 তেওঁলোকে যিকোনো উপায়েৰে উপস্থিত হ'বলৈ কোৱা হৈছে অৰ্থাৎ 10টা বজা বা 10:30 বজাৰ ভিতৰত যিকোনো উপায়ত তেওঁলোকে উপস্থিত সেই মানে ভেন্যুত উপস্থিত হ'বলৈ কৈছে ভেন্যুটো এইটো সুন্দৰভাৱে উল্লেখ কৰি দিছে বন্ধুসকল ইট ইজ অবষ্ট্ৰাকটিভ এণ্ড গাইনলজি ডিপাৰ্টমেণ্ট ছেমিনাৰ হল এণ্ট্ৰি থ্ৰু গেট নম্বৰ 4 ফাৰ্ষ্ট ফ্ল'ৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল ভাঙাগড় গুৱাহাটী 32 এইখিনি ধুনীয়াকৈ তেওঁলোকে কি হৈছে ন'টিছখনত এড্ৰেছটো দিয়া হৈছে গতিকে যিবিলাক কেণ্ডিডেটে মেডিকেল ভেৰিফিকেশ্যন হোৱা নাছিলে তেওঁলোকক আকৌ এবাৰ চান্স দিছে যিকোনো উপায়েৰে মেডিকেল ভেৰিফিকেশ্যন কৰিবলৈ কোৱা হৈছে এইটো হৈছে বন্ধুসকল আপডেট আৰু যদি তেওঁলোকে ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কমপ্লিটলি ৰিজেক্ট কৰি দিয়া হ'ব যদি সেই সময়ৰ ভিতৰত তেওঁলোকে উপস্থিত নাথাকে তেনেহ'লে তেওঁলোকক কমপ্লিটলি কি কৰি দিয়া হ'ব ৰিজেক্ট কৰি দিয়া হ'ব এইখিনিয়ে বন্ধুসকল আজি মই আপোনালোকৰ ওচৰত লৈ অহা আপডেট ইয়াৰ লগত জড়িত যিকোনো আপডেট মই আপোনালোকৰ ওচৰত উপস্থাপন কৰি থাকিম আজিলৈ এইখিনি ধন্যবাদ